অৰিজিনেল আমি চেমিনাৰ ফুটুৰিৰ গৰাখহনীয়াৰ মানুহ হয়। আমি খিলঞ্জীয়া মুছলমান হয়, গৰীয়া মুছলমান। আমি 2000 চনতে আমি ইয়ালৈ আহিলোঁ। গৰাখহনীয়াৰ কবলত পৰি আমি মাছুৱাৰীৰ ঘৰত মোটামুটি প্ৰায় 10 বছৰমান থাকিলোঁ। তাৰপিছত অকণমান মাটি কিনি আমি এই ভঙৰালৈ আমি আহিলোঁ। আহি আমি খেতি বাতি কৰি কোনো ৰকম এনেকৈ পেটে ভাতে আমি খাই বৈ এনেকৈ চলি থাকিলোঁ। চৰকাৰে সা সুবিধাও দিলে। এই পশ্চিম গুৱাহাটী সমষ্টিত, আজিৰ জালুকবাৰী সমষ্টি, এই চৰকাৰে সকলোখিনি আমাক সুবিধা দিছিল। চব পানী বিজুলী, ৰাস্তা ঘাট, ভোটাধিকাৰো হ'ল, ইয়াৰ ৰেচন কাৰ্ডো আমাৰ ইয়াৰে হ'ল। এতিয়া সকলোখিনি আমাৰ ইয়াৰে সকলো ঠিকেই আছিল। কিন্তু হঠাতে কি হ'ল, জালুকবাৰী সমষ্টি হোৱাৰ পিছতে আমাৰ কেনে লাগি গ'ল যে আমি ইয়াত থাকিব নোৱাৰা হ'লোঁ, আমি ইয়াত থকাৰ আমাৰ কোনো অধিকাৰ নাই, এনেকুৱা মানে কথা ওলালে। আৰু আজি সেই মৰ্মে আজি এভেকশ্যন কৰাৰ এটা জৰ্জা চলাইছে আৰু কিছু সময় পিছত হয়তো এভেকশ্যন কৰিব। এতিয়া মানুহখিনিতো কিছুমান ৰাস্তা ঘাটতে যাব আৰু কিছুমান হয়তো ইয়াতে থাকিব, ঠিক নাই আৰু ঠাই ক'ত যায়।